আৰম্ভ কৰিবলৈ লৈছো এটা নতুন সিৰিজ যাৰ নাম হৈছে নামটো কি আছিল হাই মৰমিস না ভাল লাগিব গাখীৰতে মোহ গুটি হেকাৰণে মানে আমি খাইছিলো কলৰ লগত পুদিনা চাটনি কলৰ লগত একদম তাত ঘাটি খাম দিয়া যোৰহাটৰ মানে এজনো ডক্টৰ খালি নাই আৰু ঘপককে আৰু এইটো ইয়াৰৰ জানুৱাৰী পাহে মই ষ্টাৰ্ট কৰিছো খালি প্ৰজ্ঞান আৰু অভিশ্ৰুতিৰ মাজত কি আছে ৰাইজে কিন্তু খুব জানিব বিচাৰি থাকে এইটো ৰাইজ দুইজনৰ ফেক আইডি আছে দেই নমস্কাৰ ৰাইজ মই বেদান্ত আৰু আপোনালোকে চাই আছে বেদান্ত শইকীয়া ব্লগছ আৰম্ভ কৰিবলৈ লৈছো এটা নতুন সিৰিজ যাৰ নাম হৈছে টেষ্ট এণ্ড টক্স য'ত থাকিব আমাৰ লগত বেলেগ বেলেগ আলহী আমি তেওঁলোকৰ সৈতে কথা পাতিম খাদ্যৰ জুতি ল'ম আৰু পাতিম মনৰ কথা আজি আমাৰ লগত আছে দুজন চিনাকি মুখ যোৰহাটৰ দুখন চিনাকি মুখ যাৰ এটা মাতত হাই মৰমিজ বুলি এষাৰ কথাত পাগল হৈ যায় যোৰহাটৰ গাভৰুবিলাক আৰু এগৰাকী ছোৱালী যাৰ হাঁহিটোত পগলা হয় বহুত ডেকা ল'ৰা গতিকে আমাৰ মাজত আছে আজি অভিশ্ৰুতি আৰু প্ৰজ্ঞান হাই গাইস হাই মৰমিস সো ওয়েলকাম প্ৰজ্ঞান এণ্ড অভিশ্ৰুতি Thank you. আমাৰ প্ৰথমটো শ্ব' কাৰণে আমিতো ইন্ট্ৰটো দিলোৱে অলৰেডি তো এতিয়া ইন্ট্ৰটো শুনিব বিচাৰিছো তোমালোকৰ নিজৰ মুখৰ পৰা তোমালোকে মানে কোন প্ৰজ্ঞান কোন অভিশ্ৰুতি কোৱাচোন এনেকেতো অভিশ্ৰুতি কোন বুলি ক'লে অলপ টান হৈ যায় আৰু ক'বলৈ কাৰণে কিন্তু যদি মই ক'ব যাওঁ অভিশ্ৰুতি এনেকুৱা এজনী ছোৱালী যি আনে যোৱা বাটেদি নাযায় সেইটো কাৰণে আনে যোৱা বাটে নোযোৱা ছোৱালীজনী আনে যোৱা বাটে নোযোৱা ছোৱালীজনী আৰু যোনে মানুহক সহায় কৰি খুব ভাল পায় লগতে কন্টেন্ট ক্ৰিয়েচনৰ ফালৰ পৰা যদি ক'ব বিচাৰো মানুহৰ লগত কমিউনিকেট নাই সেইটো পিছত আছে সেইটো প্ৰশ্ন পিছত আছে কন্টেন্ট ক্ৰিয়েচন হিচাপে অভিশ্ৰুতি কোন কন্টেন্ট ক্ৰিয়েটৰ হিচাপে সেইটো আমি সুধিম পিছত এতিয়া ইমান কিনে হ'ব মানে মানুহৰ লগত কমিউনিকেট কৰি খুব ভাল পাওঁ আৰু নিজৰ ভাল পোৱা মই গান গাওঁ গান শুনি গান গাই গান শুনি গান এটা শুনিম সেয়াই অভিশ্ৰুতি সেয়াই আৰু শ্বৰ্টত প্ৰজ্ঞান এতিয়া মানে মই আজিলৈকে কাকো নিজৰ ডেছক্ৰিপশ্যন দিয়া নাই বাৰু খালি মই এই যে ক'লে আনি যোৱা বাতি নাযাওঁ এই বেলেগকে যায় মই সেই বাতিৰে যাওঁ মানে দেই তুমি বাটেদি যোৱা ন মই সেই বাটেদি গৈ আছো দে সেইকাৰণে একেলগে আচ্ছা মানে আগে আগে তাই যায় সেই পাছে পাছে আৰু মানে মই নিজকে কি ক'ম ছ'চিয়েল থাকি ভাল পাওঁ মানে মানুহৰ লগত কথা পাতি ভাল পাওঁ কমিউনিকেট কৰি ভাল পাওঁ ধৰি লওক খালি মোৰ যোনটো বেছ মানে সেইখিনি মোৰ নিজৰ লগৰ লগত থাকি মই বৰ এটা পচন্দ নকৰোঁ মই সদায় ডাঙৰ বা সৰু তেনেকুৱা কথাটো মানে আৰু শিকি আছো চবৰে পৰাই ঠিকে আছে তাৰ মানে আমি ধুনীয়াকৈ উত্তৰটো পাইছোঁ প্ৰজ্ঞান কোন অভিশ্ৰুতি কোন ঠিক আছে তো নেক্সট কুৱেশ্যন এটা আমি সোধোঁ ঘৰ ক'ত দুইজনৰে ৰাইজে জানিব নে কি কয় মই কৈ লওঁ মোৰ ঘৰ হৈছে চাৰিগাঁও লগতে ঘৰত কোন আছে যদি ক'ব পাৰি পাৰ্চনেল ঘৰত মা দেউতা ভণ্টি মই আমি চাৰিজন মানুহ আৰু তোমাৰ মই থাকোঁ চোলাধৰা যোৰহাটত আৰু ঘৰত মই মা আৰু দেউতা মানে সৰু ফেমিলি ধুনীয়া সৰু ফেমিলি আৰু ছোট ফেমিলি ঠিকে আছে তো জানাই মইতো কণ্টেণ্ট ক্ৰিয়েশ্যনত মানে এজ এ ফুড ব্লগাৰ বুলি এটা মানুহে চিনি পোৱা হৈছে খানাই কৰোঁ মানে গতিকে মোৰ খানা ৰিলেটেড হ'ব দেই কুৱেশ্যনবিলাক মানে তোমালোকেতো নিশ্চয় মানে খানা বেয়া পোৱা মানুহটো কম থাকে মানে পৃথিৱীত বহুতেই ভাল পাওঁ আমি খানা বুলি সুধি আৰু মানে তুমি অইন একোৱে নকৰিবা কিন্তু খানা চব বেয়া পাব খানা বেয়া পোৱা মানুহ নোপোৱা খুব কম থাকে মানে আৰু দেই চ' কিছুমান থাকে মুখেৰে কয় খানা বেয়া পাওঁ আচলতে মানে কি আৰু তেওঁলোকে পইচাটো খৰচ নকৰোঁ বুলি খানাটো নাখায় থাকে বাৰু সেইবিলাক নাপাতো বাৰু একো নাই তো কথাটো হ'ল কি ভাল পোৱা খানা কোৱাচোন কি খাই ভাল পোৱা আৰু অ'কে প্ৰথম কি খাই ভাল পোৱা এইটো কৰিবা মইতো বিৰিয়ানী ভাল পাওঁ মাষ্ট বি যোৰহাটৰ মাষ্ট বি মোক তাত সোমাই দিলে এপ্লেট দি দিয়ক মই খাই দিম মই যদি ক'বলৈ যাওঁ মোৰ থালিটো মানে ঘৰত যোন থালি মা বনোৱা হওক বা মানে কাৰোবাৰ ফ্ৰেণ্ডৰ ঘৰত গৈ হ'লেও মানে যিটো থালি পাৰছে মোৰ সেইটোৱে ফেভৰেট মানে ঘৰৰ খানা ঘৰৰ খানাটো কিন্তু ক'ব লাগিব দেই মানে সেইটো সমান হ'বই নোৱাৰে বেলেগত যিমানে নোখোৱা খানা বনাব জানো নাই জানো পাই মই বনাওঁ টুকটাককে আৰু সৰু সৰুকে কিবা কিবি ভাল বনাই যদি এক্সপেৰিমেণ্ট ট্ৰাই কৰি থাকোঁ তুমি
বনাও ঘৰত মাহঁতে বাৰু ভালে পায় খালি নিজে বনালে টেষ্টটো নাপাওঁ বেলেগে বনাই কিবা এটা খোৱালে মানে নিজে বনালে নিজে টেষ্ট নাপায় কিন্তু এই মাহঁতে খানাৰ গোন্ধ এটা সোমাই যায় চব সেইটো কাৰণে বনাই মানে মই সেইটো চাইছো প্ৰায়ে নিজে বনাই পেলাই লাষ্টত গোন্ধটো কিবা সোমাই যায় সেইটো নাহে আৰু টেষ্টটো কিন্তু বেলেগে ভাল পায় আকৌ খালি ধৰি লওক আধা কেজি যদি মাংস বনাই আছো গৈ থৈ কিবা এপোৱামান থাকে মানে লাষ্টত টেষ্ট কৰোঁতে লিভাৰ কোনোকে টেষ্ট কৰিলো বোলে লেখিছিকে উঠাই দিলো গৈ থৈ মানে ঠিকে আছে বাৰু গতিকে আমি ইয়াত খানাৰ ৰুটি ল'ম খানাৰ ৰুটি লৈ কথা পাতিম হয় আই হোপ বিৰিয়ানী যদি ওলাই যায় না ভাল লাগিব গাখীৰতে মহৰ খুটি জলপান খাই ভাল পোৱা নাই ভাই বিৰাট ভাল পাওঁ অসমীয়াৰ এইটো এটা মানে কি ক'বা আৰু এইটো হিয়াৰ আমঠু বুলি ক'ব পাৰি ন অসমীয়া জলপান ভাল লগা অসমীয়া কম ওলাব নেকি আমাৰ কেমেৰা পাছফালে থকা প্ৰাঞ্জল একেবাৰে মানে জলপানৰ পাগল যদি জলপান দি দিয়া জলপান নালাগে আৰু একদম মানে আজি ৰিভিল কৰি দিছে বহুত মানে চাই তোমাক বেয়া নহয় বহুতে সোধে এইটো কুৱেশ্যন পেট বেয়া নহয় মানে কি জানানে হয়তো কণ্ট্ৰল কৰিব লাগিব প্ৰথম কথা মানে মই চিক্ৰেট ৰিভিল কৰিছো হা একচুৱেলি আমাৰ হৈ যায় মানে ন জানিব লাগিব কথাটো মানে কি হয় তুমি খানা গ'লে হৈ যায় খানাৰ বস্তুৰে যেনেকুৱা মানে কথা হৈ যায় ন আচলতে কি হয় এইটো এটা চিক্ৰেট হয় হা মই আজি ৰিভিল কৰি দিছো যে যিমান খানা আহে সিমান নাখাবা খোৱা দেখুৱাবা প্ৰথম কথা আৰু ছেকেণ্ড কথা তুমি যদি তোমাৰ যদি প্ৰমোচনে হওক বা বেলেগ কৈছো প্ৰমোচনত খাওঁ এটা দুটা প্ৰমোচনে হওক বা বেলেগ কিবাই হওক যদি তুমি কৰা বাহিৰত তেতিয়াহ'লে তুমি ঘৰত নাখাবা মানে কেলৰি ইনটেকটো তুমি কমাই ৰাখিব লাগিব একদম তাত ঘাটিত খাম দিয়া আচ্ছা সেইটো চিক্ৰেট মানে ন কি আহিছে আমাৰ ম'ম' আহিছে ন কুৰকুৰে ম'ম' চাগে আৰু কিবা এটা আহিছে ট্ৰাই কৰি লওঁ দেখি মানে ৰবই গোটেইকেইটা ফুলি মানুহ ৰাইজ গোটেইকেইটা খাবলৈ পালেই হ'ল আৰু এনেকে ভোজন থাকে মানে আগত প্লেচত আহি গ'লে আৰু যিটোহে আৰু মা তো গাইজ আমাৰ খানাটো আহি গ'ল এতিয়া আমি প্ৰথমতে চাওঁ ভাল পোৱা খাদ্য আছে নাই নে কি কোৱা ইয়াতো দেখা নাই ইয়াত থাকিব নেকি চাগে সাসপেন্স হৈ আছে নেকি এইটো বিৰিয়ানী হ'লেই হ'ল দেই ৱাও বিৰিয়ানী আহিব নাম লৈছিলো এই মুখৰ আগত তোমাৰ উইচটো মানে শুনিলে গম পাইছা এতিয়া আমি খাই কথা পাতিম ধুনীয়াকে হয় নাই সেইটো কৰো নেকি সেইটোৱে কৰোঁ টেষ্ট এণ্ড টক যিহেতু সেইটোৱে নামটোৱে টেষ্ট এণ্ড টক প্লেট দি দিব না তো ঠিক আছে খাই আৰম্ভ কৰিম কিন্তু প্লেট অহালৈকে আমি এটা কুৱেশ্যন সোধো তোমালোক দুটা কণ্টেণ্ট ক্ৰিয়েটৰ তো কণ্টেণ্ট ক্ৰিয়েট কৰিবলৈ আইডিয়াটো ক'ৰ পৰা আহিল কিয় কণ্টেণ্ট ক্ৰিয়েটৰ হ'লা বা কোনোবা ইনস্পিৰেশ্যন আছে নেকি যে কাৰ পৰা চাই পেলাই মই কণ্টেণ্ট ক্ৰিয়েশ্যনত নামি এনেকুৱা কিবা মানে কি হয় কিছুমানে মোৰ যোৰহাটৰ মানে এজনো ডক্টৰ খালী নাই আৰু চবৰে মোৰ এনজাইটি পেচেণ্ট আছিল দেই এনজাইটি ডিপ্ৰেশ্যনৰ হৈ যায় ন একো ভেলিড ৰিজন নাই মানে সেইটো কাৰণে হৈ গৈছিলে তো সেইটো পইণ্টত মানে ময়ো বেলেগৰ ভিডিঅ' চাইছিলোঁ হা মানে ধৰি লোৱা আমাৰ চাই থাকোঁ হা আমাৰ আছে বিভুজ ব্লগ আছে ভাস্কৰ আছে তো তাহাঁতৰ ব্লগ চাই মোৰ মন গ'ল মানে এদিন আৰু যে ময়ো ভিডিঅ' এটা বনাওঁ এনেই আপলোড কৰোঁ তেনেকৈ আপলোড কৰাৰ পাছত কৰি কিন্তু 25টা 30টা ভিউজ লৈ তেনেকৈ কিন্তু 4-5 দিন কাম কৰিছোঁ আৰু তেনেকৈ কৰি ক'ত ষ্টাৰ্ট কৰিছিলা তোমাৰ ইনষ্টা ইউটিউব ফাৰ্ষ্ট মই ইউটিউবত কৰিছিলোঁ ফাৰ্ষ্ট মই ইউটিউবত ষ্টাৰ্ট কৰিছিলোঁ দেন কৰি মানে তেনেকৈ আৰু তেনেকৈ ইনস্পিৰেশ্যন কাৰোবাৰ লোৱা নাই আজিলৈকে বা ফ'ল' কৰা নাই মানে এইটো নিজৰ ভাল পোৱা কাৰণে কৰিলোঁ বা চিলি মাছৰুম সেইকাৰণেতো এইটো আগবঢ়াই দিছো ন প্ৰথমতে ইউনিক বুলি কওঁতে মনত পৰিলে
এই জগতখনত কিন্তু ইউনিকনেছটো বহুত লাগে সেইটো হয়নে নাই বাৰু হয় আৰু যদি তুমি ইউনিক কৰিব পাৰিছা তেতিয়া তুমি আগবাঢ়ি যাবা যদি কৰিব পৰা নাই তেতিয়া আগবাঢ়ি যাবলৈ অকণ টান হয় অলপ টান হয় আৰু সেইটো ইউনিকনেছ আছে চবৰে মাজতে আছে চবৰে এটা ইউনিকনেছ আছে যেনেকৈ তোমাৰ হাই মৰমিজ সেইটো তোমাৰো আছে তুমি চবৰে এক্সপ্ৰেছ কৰিব নালাগে থেংক ইউ সেইটো মই কমপ্লিমেণ্ট হিচাপে ল'ম অ'কে তোমাৰ উত্তৰটো কমপ্লিট হোৱা নাই তো মই এই মানে অলপ তেনেকে ভিডিঅ'জ বনাই মানে সেই এনজাইটি পৰা ৰিকভাৰ কৰি মানুহে ভাল পাব ল'লে মানে চাই মেলি কমেণ্ট চাই ধৰা অসমত মানে জেগা পৰা কমেণ্ট মৰমিজ বুলি মাতি মৰম দিলা আৰু ভালটো পাবই তো ভাল লাগে সেইটো তেনেকে কৰি আজি আৰু তোমাৰ গ্লাছটো দিয়া মই বকাত দোকান পানী থেংক অ'কে তাৰপিছত তাৰপৰা এতিয়া লাগি আছো ভিডিঅ'টো সৰু সুৰাকে হ'লো এণ্ড অভিশ্ৰুতি মই মানে আচলতে মই কণ্টেণ্ট বহুতৰ চাওঁ মানে আগৰ পৰাই আৰু এই আমাৰ অসমৰে হওক বাহিৰৰে হওক মই বিৰাট ভাল পাওঁ মানে চাই পিনি ইটো ভিডিঅ'জ বেলেগ চালোঁ আৰু এটা সময়ত তাৰপিছতে মাজতে ভাবি আছিলোঁ আৰু যে বনাম নিজেও ভিডিঅ' বনাম তাৰপিছতে ঘপককৈ আৰু এইটো ইয়েৰৰ জানুৱাৰীৰ পৰাহে মই ষ্টাৰ্ট কৰিছোঁ খালি প্ৰথম ভিডিঅ'টো আৰু একদম হেল্ল' গাইজ হেল্ল' এভৰিৱানৰ পৰা আৰম্ভ কৰিছোঁ আৰু তেনেকৈ মানুহে চাই ভাল পাইছে তাৰ আগত মই গানৰ কভাৰ্ছ দিছিলোঁ তেতিয়া গানৰ কাৰণেই মানুহে বহুতে মৰম দিছিলে এতিয়া লাহেকৈ মানুহে মোৰ মুখখন দেখাৰ লগতে মোৰ কথাবিলাকৰ লগতো মানে ভাল পোৱা হৈছে শুনি পেলাই সেইটোলৈ মোৰ বহুত কৃতজ্ঞ মানুহৰ আগত আৰু চাবলৈ গ'লে জানুৱাৰীৰ পৰা এইটো টাইমলৈকে আৰু খুব বেছি কিমান মাঞ্চ হৈছে আৰু মৰম যিমানখিনি দিছে কি বস্তু ইনস্পায়াৰ হয় তুমি পাছ আমাক যেনেকৈ কৰে আৰু কন্টেন্ট ক্ৰিয়েচনৰ কাৰণে মৰম সঁচা কথা সেইটো মানে আমি চবেই ক'ব লাগিব সেইটো আচলতে কাৰণ ৰাইজ নহ'লে আমিনো কেনেকৈ মানে অডিয়েন্সে যিখিনি কমেণ্ট কৰে কমেণ্টৰি মৰম দিয়ে ন আমাক সেইখিনি কাৰণে আপোনালোকে যে চাই আছে ভিডিঅ'ত সেইটোৱে আমাৰ মৰম সেইটোৱে আমাৰ কাৰণে আমি সেইকাৰণে মানে এটা ইনস্পিৰেশ্যন পাওঁ বা এটা মটিভ পাওঁ মানে আগবাঢ়ি যাবৰ কাৰণে নতুন সঁচাকৈ মৰম বুলি কওঁতে এটা কথা মনত পৰিছে দেই খুব এটা কথা ভাইৰেল হৈ আছে তোমালোকে চাইছানে বাৰু আজিকালি ফুলৰ মৰম দিব লাগে পাইছানে নাই তোমালোকে ফেচবুকত চোৱা নাই নেকি ফেচবুকত যে আজিকালি খুব ফুলৰ মৰম বিচাৰি আছে মানে কি হয় তুমি প্ৰথমতে পেমেণ্ট কৰি পেলাই মানে হেৰি কৰিব লাগে ফুলটো কিনি ৰাখিব লাগে কিনি পেলাই তুমি বেলেগৰ সেইটো দিব পাৰা কমেণ্টত আৰু সেইটো যদি গোট খায় সেইটো পেমেণ্ট মানে তেওঁলোকে পে আউট ল'ব পাৰে ফুলৰ মৰম কিবা টেকনলজি ফেচবুক মানে সেয়া হ'ল ফুলৰ মৰম হৈ গৈছেগে আৰু বাকী তোমাৰটো শুনিলে তোমাৰ তুমি ক'লা আৰু ইনস্পিৰেশ্যনৰ কথা কোৱা ইনস্পিৰেশ্যন বুলিবলৈ সকলো কণ্টেণ্ট ক্ৰিয়েটৰ যাক মই চাইছিলোঁ তেওঁলোক সকলোৱে মোৰ কাৰণে ইনস্পিৰেশ্যন এনেকুৱা কোনো হেৰি স্পেচিফিক নাই কিন্তু মই কৃষাংগী বা বুলি এগৰাকী আছে তইময় টেলছ তাহাঁতৰ ভিডিঅ' তেওঁলোকৰ ভিডিঅ' মানে মই খুব চাওঁ আৰু বিৰাট ভাল লাগে তেওঁলোকৰ ভিডিঅ'ৰ পৰা মই বহুত ইনস্পায়াৰ হওঁ আৰু মানে ভাবোঁ যে পিছলৈ মানে তেনেকৈ মই আগবাঢ়ি যাব পাৰিম ৰাইজৰ মৰম থাকিলে লগত সেইটোৱে আৰু আমি খায়ো থাকোঁ নেকি কথা লগতে আৰম্ভ কৰিছে এইটো লৈ লোৱা তোমালোকে নিজে লৈ ল'ম নান লৈ ল'বা বিৰিয়ানী আছে বিৰিয়ানী সেইটো ভাল লগাটো চবচে লাষ্টত ম'ম' আছে বিৰিয়ানী আছে কেমেৰা লোৱা ৰ'বা আৰু কেমেৰা পাৰ্চন লোৱা ম'ম' আছে ম'ম' ট্ৰাই কৰিম তাৰপিছত বিৰিয়ানী আছে তো আমি কথা পাতি আছিলোঁ খাই কথা পাতিম প্ৰথমে আমি খাই চাই লওঁ অকণমান কেনেকুৱা লাগিছে নহয় জানো মই এইটো ট্ৰাই কৰিছোঁ ভাল চিচিটো বঢ়িয়া আছে মই কিন্তু বিৰিয়ানীটো ট্ৰাই কৰিলোঁ দেই ধুনীয়া লাগিছে অ'কে খাই থাকোঁতে আমি খানাৰ কথা পাতোঁ আজিলৈকে মানে এনেকুৱা অদ্ভুত টাইপৰ কিবা খানা খাইছনে ভাল আমাৰ এটা ভিডিঅ' আছে উইয়াৰ্ড ফুড চেলেঞ্জ তাত আমি কি নাই খোৱা হেৰি কৈ দেচোন নামকেইটা কৈ দে ৰাইজক চাবলৈ কৈ দিয়া প্ৰথমতে আমাৰ ভিডিঅ' এটা আছে উইয়াৰ্ড ফুড চেলেঞ্জ বুলি ইনষ্টাত আমাৰ দুটাৰ
আৰু আমি চেলেঞ্জটো ৰাইজে ভাল পাব বুলি লৈছিলো আৰু সঁচাকেও ভাল পাই মৰম দিছে সেইকাৰণে মানে আমি খাইছিলো কলৰ লগত পুদিনা চাটনি কলৰ লগত আৰু মমৰ লগত চকলেট চিৰাপ আৰু মেগীৰ লগত ভেনিলা আইচক্ৰীম সেইটো কি হ'ব পাৰে মানে উইয়াৰ্ড তাতকে আৰু হ'ব পাৰে নে বাৰু সেইবোৰ মই ভাবিছিলো কি জানা তোমালোকে কবা থাকে অক্টোপাছ খাইছো নাই নাই এইবিলাকতো খাব পৰা তোমালোকে যিকেইটা ক'লা সেইটা খাব সেইকেইটা পৰা খাব মই যিকেইটা খালো মানে সঞ্জীৱনীটো ওচৰতে মই টেনশ্যন লোৱা নাই ইমান খালি ভয়ো লাগিছিলে পেটত কি কয় নাই কিন্তু একো নহ'লে একো নহ'লে ন আচলতে খানা হয় ন সেইকাৰণে পটককে একো নহয় বাৰু আমি ৰেচপেক্ট কৰি খাইছিলো আৰু মানে সেইটো আচলতে আমাৰ ভিউৱাৰ এগৰাকীয়ে কৈছিলে আৰু বনাবলৈ উইয়াৰ্ড ফুড চেলেঞ্জ এটা আচ্ছা বনালো ই যিহে একদম মানে খাই পাইছো আৰু পুদিনা আৰু কলৰ চাটনি কলৰ কোনে খায় বাৰু কোনে খাই বাৰু উইয়াৰ্ড ফুড সেয়াই আৰু এনে আগলে কিবা কৰিব মন আছে নে ফিউচাৰ প্লেন কিবা তেনেকে ভবাটো নাই বাৰু নাই বা চব স্পনেটাছ বনি আছে মানে একো ভবা নাই ন এতিয়ালৈকে কি কৰিম ফ্ল'তে কি হয় বাৰু মানে তেনেকে একো হোৱা ভিডিঅ'জৰ ক্ষেত্ৰত কৈছা নেকি নহয় অভাৰঅল নাই লাইফত কি কৰিবা এনেকুৱা কিবা ভবাও নাই ভিডিঅ' যে কৰি আছো মানে অডিয়েঞ্চে যি ডিমাণ্ড কৰিছে তেনেকে বনাব ট্ৰাই কৰি আছো মইতো এতিয়া MA কৰি আছো কি হয় এতিয়া লাইফে কোনফালে নিয়ে অ'কে আৰু এটা কুৱেশ্যন আছে দেই যদি তোমালোকে লাইফত কেতিয়াবা ৰেষ্টুৰেণ্ট এখন খুলিব লগা হয় মইতো খানাৰ কথাই ক'ম ভাই যিয়ে নহওক মোক খানাৰে চেনেল যদি তোমালোকে ৰেষ্টুৰেণ্ট এখন খুলিব লগা হয় কেনেকুৱা ধৰণৰ খানা ৰাখিবা তাতে কিবা ভাবিছা নেকি বোলে মই এনেকুৱা খানাহে ৰাখিম মোৰ ৰেষ্টুৰেণ্টত কিন্তু কিবা মই আৰু ভাতৰ থালিটো ৰাখিমেই আকৌ দেই ভাতৰ থালি মানে অথেন্টিক মানে একদম ঘৰুৱা যোনটো ষ্টাইলত বনাই তেনেকে কিন্তু মই এটলিষ্ট সেইটোত এফৰ্ট দিম মানে যাতে ভাল হয় মানুহে সেইটো পচন্দ কৰক মানে মোৰ ফালৰ পৰা সেইটো মই ট্ৰাই কৰিম যাতে ঘৰুৱা টেষ্ট এটা পাওঁ লোৱা আকৌ তোমালোকে সেইটো মেইন আৰু খানা লোৱা বিৰিয়ানী ল'ব লাগে ন তাৰপিছত তোমালোকৰ মনৰ মই এটা মমোটো ট্ৰাই কৰিছোঁ কোনটো ভাল লাগিছে ইয়াৰ চবতকে মই দুটা আইটেম খাইছো চিচিলি আৰু চিলি মাছৰুম দুটাই ধুনীয়া বনাইছে দেই এইটো ৰাইজক আহিবলৈ ক'ব পাৰি ন আকৌ আহি যাব হৰেকা ৰেষ্টুৰেণ্ট হৰেকা আকবাৰ কৈছো নামটো ঠিক আছে তো এটা ৰাইজে জানিব বিচৰা কুৱেশ্যন এটা সুধো দেই প্ৰজ্ঞান আৰু অভিশ্ৰুতিৰ মাজত কি আছে ৰাইজে কিন্তু খুব জানিব বিচাৰি থাকে এইটো মাজত কি আছে একদম ক্ৰিটিকেল এনচাৰ মানে দেই কিবা ভাবি থৈছিলা নি বাৰু তোমালোকে এনেকে সুধিলে কিবা নাই 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 মই তাইক লগ পাইছো আম্বুবাচী মেলাত মানে লাষ্ট আমি ভিডিঅ'ৰ ক্ষেত্ৰতে গৈছিলো আৰু এতিয়া বৰ্তমান যদি ক'ব যাওঁ ইটো সিটো ছাপৰ্ট চিষ্টেম বুলি ক'ব পাৰি আৰু আচ্ছা একেলগে ভিডিঅ' বনাই তোমালোকৰ আছো ভিডিঅ'বিলাক ৰাইজে পচন্দ কৰি আছে গতিকে ৰাইজৰ আচলতে থাকিবই এনেকুৱা কুৱেশ্যনবিলাক জানিব বিচাৰে তেওঁলোকে ৰাইজৰ বুলি আচলতে মোৰ মনৰ কথাটো সুধি দিলো আৰু বেছি কিউৰিয়াছ হৈছে উচ্চাঞ্চতে নাই এইটো সুধিম বুলি ভাবি আছিলো সেইটো সুধিবই লাগিব এইটো সাধাৰণ কথা আৰু আমি জিগৰি একদম ক'বই নালাগে ঠিকে আছে খানা ভাল লাগিছে ন বহুত ধুনীয়া হৈছে ন অ'কে সেই কোৱাচোন তোমালোকৰ এতিয়ালৈকে এনেকুৱা কোনটো খানা মানে এতিয়ালৈকে খোৱা নাই কিন্তু ইন ফিউচাৰ খাব খুব মন আছে মই একচুৱেলি মানে এটা মোৰ বহুত আৰ্জ আছে খাবৰ কাৰণে এটা ডিছ চম্পাৰণৰ হাণ্ডি মটন যোনটো যে একদম কলহত যে বুজিছে ওপৰত এনেকৈ ঢাকনখন দি চাইডত আটা দি যে একদম পকাই ৰাইজ মোক যদি প্ৰমোচন দিলেহেঁতেন ন মই নামটো কৈ দিলোহেঁতেন আমাৰ যোৰহাটতে আছে কিন্তু এতিয়া নকওঁ আৰু যদি তেওঁলোকে চাই গম পাইছে মই লৈ যাম এওঁলোকক তালৈকে লৈ যাম এনেকে বনিব কণ্টেণ্ট এওঁলোককো ল'ম আৰু বেলেগ কাৰোবাকো ল'ম গম পাইছে আৰু হাণ্ডি মটনটো ট্ৰাই কৰিবলৈ বহুত মন যায় চম্পাৰণ হাণ্ডি মটন তোমালোকে দুটাই ম'ম' ল'লা অ'কে তেওঁলোকক দি দিওঁ যোৱা কেমেৰামেনটো আহি গৈছে এতিয়া আৰু চম্পাৰণ হাণ্ডি মটন আৰু তোমাৰ মোৰ বানাৰসৰ ষ্ট্ৰীট ফুড ট্ৰাই কৰিব মন আছে দেই
নাই তাৰ সুইট ডিশ হওক যি হওক মানে খুব ভিডিঅ' দেখি থাকো মানে হা বনাৰসৰ সুইট ডিশটো বহুত ফেমাছ বনাৰসৰ মানে বহুত ভিডিঅ' আৰু মেইনলি মানে মিল্ক প্ৰডাক্ট বিলাক তাৰ বহুত বনাইছে। মানে চবে আৰু পাণ্ডু খালে মন আছে বেয়া ভিডিঅ' চালো সেইকেইটা মানে ট্ৰাই কৰি মই মন আৰু দেই আলাদিন কা চিৰাগ এতিয়া আমাৰ আলাদিন কা চিৰাগটো ফুল খাব আৰু আলাদিন কা চিৰাগ বিৰিয়ানী লাষ্টত থৈ দিছো সেইকাৰণে পচাই লাষ্টলে চবে হাতটো লগাই দিয়া এনেকে 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 ঘঁহি দিয়া এইটো কি এনেকে ওলাই আহিব যে জোকুম এৰিয়া আহি গ'ল বিৰিয়ানী जो हुकुम मेरे आका हो জি অকে লোৱা তোমালোকে লোৱা মইতো ট্ৰাই কৰিলোৱে এবাৰ ভিডিঅ'ত আকৌ দেখাইছো আৰু बहुत ভাল লাগিছে ৰ দিদি আমি ৰাউণ্ড এটা মানে কিবা স্পেচিয়েল ৰাউণ্ড এটা কৰিম হা শিওর তাতে মানে কি কুৱেশ্যন সুধিম কেইটামান কুৱেশ্যনটোৰ তোমালোকে যদি উত্তৰ মানে দিব পাৰা মানে হা ইয়া না এনেকুৱা হ'ব হা হ'লে তোমালোকে মানে ড্ৰিংকটো এটা চিপ ল'বা না হ'লে একো কৰিব নালাগে হা হলে ড্ৰিংকটো চিপটা ল'ব লাগিব না হলে ঠিক আছে। একো কৰিব নালাগে ইন্টারেস্টিং বঢ়িয়া অ'কে মোক নালাগে তোমালোকে লোৱা নালাগে হৈ গ'ল মই ঠিক অলৰেডি আছে। খালোঁ প্ৰাঞ্জল হ'লে অঁ আমি কেমেৰা পাছফালে দিব পাৰোঁ দিম ৰ'বা তুমি খাব অকণমান লৈ লওঁ লৈ লোৱা লৈ ল মই ৰাইটাৰ সৈতে এবাৰ টেষ্ট কৰিম ৰ'বা ৰাইটাৰ সৈতে টেষ্ট কৰা নহ'লে ষ্টাৰ্ট কৰোঁ ন ৰাউণ্ডটো বিৰিয়ানীৰ লগত তোমালোকে চিপ এটা লৈ থাকিবা তেতিয়া এইটো ইয়ালে লৈ আহ। বিৰিয়ানীৰ এইটো লগত নাখাওঁ, কিন্তু এইটোকে খাম। ৰাউণ্ড উইথ বিৰিয়ানী হা সেইটোৱে বিৰিয়ানীৰ লগত কিন্তু এই ৰাইটাৰটো কম্বিনেশ্যনটো ভাল লাগে ভাল লাগে ভাল লাগে আৰু এটা ষ্ট্ৰ দি দিব নেকি ফাৰ্ষ্ট কুৱেশ্যনটো দুইজনেকে একেলগে সুধিম আমি যোনে ল'ব পাৰা মানে চিট ল'ব পাৰা ল'বা আৰু ঠিক তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে তোমালোকে ফেক আইডি খুলি ষ্টক কৰি পাইছানে কাৰোবাক মানে ষ্টক কৰিছানে নাই কৰা কৰিছে ৰাইজ দুইজনৰ ফেক আইডি আছে দেই সাৱধান ৰিভিল হৈ গ'ল চেছ অ'কে ষ্টক কৰা নহয় মেছেজ কৰি পাইছা না নেক্সট কুৱেশ্যন নাই পোৱা ঐ নাই পোৱা নহয় তই পাইছ পাইছে আকৌ চিক্ৰেট ৰিভিল চেছ চিক্ৰেট ৰিভিল মই নাই পোৱা বিৰিয়ানী সঁচাই ধুনীয়া আছে ন ধুনীয়া হৈছে ধুনীয়া হৈছে ৰ। চটপটা একদম ৰিকমেণ্ড কৰিব পাৰিম মানে আহিব পাৰে মজা ফুল প্ৰমোশ্যন দি আছো দেখিছে মাজে মাজে অ'কে নেক্সট কুৱেশ্যন আৰু এটা কথা বিৰিয়ানীটো কিন্তু মই হাতেৰে খাই ভাল পাওঁ দেই চামুচখন লৈ গৈছে অ'কে হাতেৰে গ'ল যেনেকৈ তোমালোকৰ ইচ্ছা নেক্সট কুৱেশ্যনটো হ'ল যে তোমালোকে মা বা দেউতাৰ পকেটৰ পৰা পাৰ্চৰ পৰা মনে মনে পইচা চুৰ কৰি পাইছানে এইটো কাম নকৰা মানুহ খুব কম ওলাবা মানে ময়ো চিপ এটা লৈ দিওঁ লগতে এইফালেও ল'ব লাগিব। মই ইয়াতে কিবা এটা কম দেই বেন্দা মানে মই একচুৱেলি ক্লাছ 6-7 মান আছিলোঁ আগতে মই স্কুলত মানে আৰু থাকে নহয় বন্ধু বান্ধৱী স্কুলীয়া বান্ধৱী মই মানে বান্ধৱী দুজনী মানে কেনেকৈ চকলেট খাইছিলোঁ আগতে আৰু অঁ আগতে এতিয়াতো একো স্বভাৱ নাই এবাৰ সলনি হ'লো আৰু এতিয়া বুঢ়া হ'লো আৰু পিছত চকলেট তাৰপিছত থাকে নহয় অঁ। তেনেকৈ মানে 100 টকা 50 টকা তেনেকৈ লৈছিলোঁ কিন্তু ইণ্টাৰেষ্টিং নহয় 7-8 মানত দেউতাই গম পালে এবাৰ গম পাই মানে অলপমান কৈছে আৰু তোৰ কাৰণে ঘটি আছোঁ এটাই ল'ৰা মানে বুজিছানে চকুটো অলপমান জলজলীয়া হ'ল সেইদিনাৰ পৰা একদম চুৱাই কৈছোঁ আজিলৈকে কিন্তু 1 টকা এটা মাৰি পোৱা নাই মানে চুই এতিয়াতো নহয় তেতিয়াৰ পৰা মানে এনেকৈ পকেটটো চুই পোৱা নাই সেই কাহিনীটো পিছত আৰু আমাৰ দিনবিলাক মানে কেনেকুৱা আছিলে জানানে আজিকালি যদি মাক দেউতাকৰ পকেটৰ পৰা মনে মনে 500 টকীয়া এখন উলিয়াই লৈ যায় আমাৰ দিনত মানে 5 টকা এটা তেনেকুৱা আছিলে আমি যদি মানে 5 টকা এটা লৈ যাওঁ দেউতাৰ পাৰ্চৰ পৰা তেতিয়াতো মই যি সময়ত 5 টকা নিওঁ সেই সময়ত দেউতাই পাৰ্চেই নলয় মানে পকেটতে থাকে আৰু 5 টকা এটা যদি লৈ যাওঁ সেই 5 টকাটোত মানে বহুত বস্তু পাওঁ মইতো বইজত পঢ়িছিলোঁ সেই সময়ত তোমাৰ 2005-06 মানৰ কথা হা তো তেতিয়া মানে তোমাৰ
5 টকাটো লৈ গ'লে আমি এখন মাৰ্কেট আছিলে এটকীয়া মাৰ্কেট গম পোৱা নাই বস্তুবিলাকৰ দাম 1 টকা আছিলে এটা পেটিছ পায় কেক পেটিছ ভিতৰত কেক সোমাই থাকে 1 টকা পপটোৰ দাম 1 টকা কি কোৱা সেই বিশ্বাস নকৰিবা এতিয়া ক'ত আছিলে জানানে এতিয়া ফ্লাইঅভাৰখন বনাই আছে এতিয়া এটিউডৰ তো ফ্লাইঅভাৰখন বনাই থকাৰ ওচৰত আগতে বৰা বুক ষ্টল বুলি আছিলে এতিয়াও আছে মেবি আছে বৰা বুক ষ্টল উপৰি চাগে এইফালে বৰা বুক ষ্টলৰ কাষতে এখন বেকাৰী দোকান আছে সেই বেকাৰী দোকানখনে এটকীয়া মাৰ্কেট এখন নহয় দুখন আছিলে তেতিয়া এতিয়া এখন আছে আগতে দুখন আছিলে তাত মানে আমি নামেৰি দিছিলো তাৰ এটকীয়া মাৰ্কেট গম পাইছা 1 টকাত খাওঁ আৰু তাতে তোমাৰ 3 টকা লয় তেতিয়া ক্ৰীম ৰোল এটা ক্ৰীম ৰোল খাই পাইছা তোমালোকে বেলেগ খালি এতিয়া যিবিলাক ক্ৰীম ৰোল খাইছো মানে এতিয়া যিবিলাক ক্ৰীম ৰোল হ'ল তেনেকুৱা ক্ৰীম ৰোল নহয় তেতিয়া এতিয়াতো বহুত চফ্ট হয় কিবা টান মানে বহুত বুজিছা নাই ভিতৰত ক্ৰীম সোমাই দিয়ে আৰু আজিকালিতো এইবিলাক ক্ৰছহে ওলালে ক্ৰছ খাই ন মানুহে আমিতো ক্ৰছ মানে কি আৰু ক্ৰীম ৰোলহে চিনি পাওঁ ক্ৰছ চিনি নাপাওঁতো তেনেকুৱা আছিলে বহুত দিন ক্ৰছিয়ান বুলিয়ে কৈ থাকিলো মইতো সেই ক্ৰছেণ্ট নে কি সেই বুলি ক'বলৈ লৈছিলো মোক কোনোবাই শুধৰাই দিলে এইটো বোলে ক্ৰছ বুলি কয় তেনেকুৱা কথা জানানে আৰু জানা আমি যেতিয়া মানে পঢ়ি আছিলো ন মইতো যেতিয়া পঢ়ি আছিলো মানে টিফিনত যি মানে ক্ৰীম ৰোল খাব পাৰে ন আৰু টিফিনত যি ফিছ বান আছিলে ফিছ বান জানা ইমানটো মান হ'ব বানটো 5 টকা এতিয়া মানে সেই বানটোৰ দাম চাগে কমচে কম 30 rupees মান হ'ব যেতিয়া 5 টকা লয় যি মানে ফিছ বান বা ক্ৰীম ৰোল কিনিব পাৰে ন কি ধনী আৰু কি ধনী মানে ডেইলি ক্ৰীম ৰোল কিনে মানে কি ধনী নহলে মানে 2 টকা দি পেলাই এটা তোমাৰ সেই কেক পেটিছ ল'ব আৰু এটা মেবি বান ল'ব বান সৰু বান এটা সেইটো ল'ব অকণমান ভিতৰত ক্ৰীম লগাই থয় 1 টকা লয় আৰু বাকী ক্ৰীম ৰোলটোৰ দাম 3 টকা আৰু যি ক্ৰীম ৰোল খাব সি ধনী মানে ধনী আৰু ক্ৰীম ৰোল আৰু এটা কথা মই এবাৰ পঢ়ি থাকোঁতে কি আছিলে জানানে তেতিয়া আৰু থাকে ন আমাৰ কিছুমান ছিনিয়ৰ বিলাক মানে আমাৰ দম চম দি থাকে আমাৰ তেতিয়া মই ক্লাছ 6 চনত আছিলো নেকি পাহৰিছো একজেক্টলি কেতিয়া আছিলে ছিনিয়ৰ আহি পেলাই তোমাৰ ক্ৰীম ৰোল মই লৈ আহিছো তাৰপিছত ক্ৰীম ৰোলটো খুজি পেলাই তলফালে মানে অকণমান ভাঙিলে তলফালে ভাঙি পেলাই চুঙা নিচিনা হৈ গ'ল নে ওপৰৰ পৰা ফুৱাই দিলে ক্ৰীমখিনি ওলাই গুচি গ'ল সি ক্ৰীমখিনি খাই পেলাই মোক ওপৰৰ ৰোলটো বহুত জমল সি ক্ৰীমটো খাই দিব ক্ৰীমটো খাই পেলাই খোলাটো দিছে খোলা দি নাই আগৰ দিনটো মন কৰিলে ভাল লাগে কিন্তু ভাল লাগে মানে কি আগতে শক্তিমানৰ দিন আছিলে জুনিয়ৰ জি শাৰাৰত সেইটোৱে এতিয়া ভাবাচোন মানে আমাৰ যোৰহাটতে তুমি চোৱা এতিয়া নেক্সট জেনেৰেশ্যন আহি আছে নেক্সট জেনেৰেশ্যনটোক আমি ক'ব পাৰিম ন যে এইখন ফ্লাইঅভাৰ আমি দেখিছিলো নাথাকোতে এইটো ৰাস্তা ইমান ডাঙৰ আছিলে এতিয়াতো ফ্লাইঅভাৰ গ'ল সিহঁতে নেদেখিব ন এইবিলাক ভাবিলে আচৰিত লাগে কিছুমান খাবৰো বাৰু আৰু এইটো বস্তু আগতে ক'ব লাগিছিলে এতিয়া কৈছো একদম সৌভাগ্য মান যে আমি ফৰেষ্ট মানে একদম এইটো চিৰিজৰ প্ৰথম গেষ্ট তো তোমালোকৰ আইডি কেইটা কথা কৈ দিয়া মোৰ আবিশ্ৰুতি বুলি আছে আবিশ্ৰুতি কাশ্যপ বুলি মই ইনষ্টাত আছোঁ আৰু খালি ইউটিউবৰ নামটো অলপমান আবিজ মেলোডিজ এণ্ড লাইফ বুলি আছে ইউটিউবত ইমান এক্টিভ থকা নহয় কিন্তু ই থাকে প্ৰজ্ঞান অন কেমেৰা ইনষ্টাটো আছে ইনষ্টাটো প্ৰজ্ঞান অন কেমেৰা বুলি আছে ইউটিউবতো প্ৰজ্ঞান অন কেমেৰা বুলি আছে কিমান ছেকেণ্ড লাগে মানে আপোনালোকে আপডেটটো পাই দিব মন আছে যদি আপডেটটা পাই থাকিব আৰু লাহেকৈ ঠিক আছে এইফালে আমাৰ বেদান্ত দা আৰু এতিয়া কৈ দিয়ক লাইক কমেণ্ট শ্বেয়াৰো বহুত মেটাৰ তেন্তে আজিলৈ আমি সামৰিছোঁ আৰু সকলোলৈকে থেংক ইউ এটা কৈ বহুত এগাল মৰম পঠিয়াইছোঁ বাই